Actually, কি হয় আমি বিপিএফ দলৰ প্ৰাৰ্থী মানে পাৰ্টি কৰ্মকৰ্তা হিচাপে আমি একচুয়ালি টংলা সমষ্টিটোত আৰু এই তিনিটা টাৰ্ম দখল কৰা আৰু বৰ্তমান সময়তো এক্সিষ্টিং বিধায়ক আছে তাৰ পিছতো কি কাৰণত ধৰ এনডিএৰ প্ৰাৰ্থী বিজেপি দলক এৰি দিব খুজিছে বা বিজেপি হ'ব ইয়াত প্ৰাৰ্থী হ'ব বুলি শুনা পাই আছে এই কথাটো আমি বুজি পোৱা নাই কাৰণ আমি যেহেতু ইয়াত হাৰা নাই কোনো কালে আমি হাৰা নাই ইয়াত এমচিএল জিকিছে এই সমষ্টিটো কি কাৰণে তেওঁলোকে এৰি দিব খুজিছে আমি সেই কথাটো সাধাৰণ কৰ্মী হিচাপে মানি ল'ব পৰা নাই গতিকে সেইকাৰণে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ তেখেতক হাগ্ৰামাৰ মহিলা ডাঙৰীয়াক টংলা সমষ্টিত অন্তত যে আমি যুঁজ দিবৰ কাৰণে যিহেতু এক্সিষ্টিং এগৰাকী বিধায়ক আছে যে টিকট লাগে তাৰমানে আমি আজি ইয়াত মানে বিক্ষোভ প্ৰকাশ কৰিছোঁ বা না হ'বই কাৰণ দলীয় কৰ্মকৰ্তাৰ আৱেগটো অকণমান বেলেগ দলীয় হাইকমাণ্ডতকৈ দলীয় কৰ্মকৰ্তাৰ যিটো আৱেগ অনুভূতি এই কথাটো আমি বুজি পাওঁ কাৰণ মিত্ৰতা ধৰ্মটো আমি 2016 চনত বিধানসভা নিৰ্বাচনত যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হয় সেইবেলি 2016 চনতো মানে মিত্ৰজোঁট হৈছিল এজেপি বিজেপি বিপিএফ গতিকে সেই চনৰ পৰা 2019 চনতো লোকসভাত মানে মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল ইয়াত দিলীপ শইকীয়া ডাঙৰীয়া কিন্তু মিত্ৰজোঁটৰ ধৰ্মটো আমি ক'ৰবাত পালন কৰা আমি দেখা নাই 2019 চনত যেতিয়া মানে এমপি ইলেকশ্যন হয় তেতিয়া দিলীপ শইকীয়া ৰমেন ডেকাৰ পৰিৱৰ্তে ইয়াত আমাৰ প্ৰাৰ্থী হিচাপে আহিছিল আৰু আমাৰ ওদালগুৰি জিলাখনৰ পৰা মিত্ৰজোঁটৰ যিহেতু চৰকাৰ আছিল গতিকে আমি গোটেই বিটিচি পাৰ্টত মানে এমএলএ আছিল 4টা এমএলএ এই 4টা এমএলএক লৈ তেনেকৈ বিটিচি পাৰ্টৰ যিমানখিনি সভা সমিতি বিপিএফৰ অনুষ্ঠিত হৈছিল এখন কলাইগাঁও মহাবিদ্যালয় এখন চেঙাপথাৰত গতিকে চেঙাপথাৰখনত বিশেষকৈ আমি ওতপ্ৰোতভাৱে গম পাওঁ ধুমুহা বতাহটো নেওচি আমি সেই সভাখন কৰিছোঁ 16 সম্ভৱতঃ এপ্ৰিল হয় 2 বহাগ গতিকে বিহুৰ আগে পিছে চিন্তা কৰক যে আমি নিশা 2 বাজি গৈছে 2 বজাত ঘৰত গৈ আকৌ 4 বজাত আহিছোঁ কাৰণ সভাখনৰ কাৰণে সেই তাৰিখত বহুত ধুমুহা আছিল ধুমুহা বতাহ আপোনালোকে জানে এটা তাৰ পিছতো আমি বহুত কষ্ট কৰি সেই সভা সমিতিবিলাক কৰিছোঁ কৰাৰ পিছত তেওঁ জিকিল আমি ভাল পালোঁ ভাল পোৱাৰ পিছত আমি আনন্দিত হৈছোঁ কিন্তু যেতিয়া 2020 চনত বিটিচি বা বিটিআৰ নামেৰে নিৰ্বাচন হ'ল তেতিয়া মানে যিটো গালি গালাজ আমি শুনিলোঁ যিটো গালি গালাজ আমি সাধাৰণ দলীয় কৰ্ম হিচাপে শুনিলোঁ কিন্তু আমাৰ সহ্য হোৱা নাই কাৰণ দিলীপ শইকীয়া ডাঙৰীয়াক বিপিএফ দলে যথেষ্ট অৰিহণাত মানে যথেষ্ট কষ্টত জিকোৱা বুলি আমি ডাঠকৈ ক'ব পাৰোঁ কাৰণ সেই দলটোক যেতিয়া একমাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত ইমান বেয়াকৈ ক'ব আমি সাধাৰণ কৰ্মী হিচাপে আমি গ্ৰহণ কৰিব পৰা নাই কাৰণ কুকুৰ শিয়াল নেউল কুকুৰ মেকুৰীকে ভিতৰ কৰি এই শব্দৰে যেতিয়া গালি পাৰিব আমাৰ বছক বা দলক গতিকে আমি কেনেকৈ গ্ৰহণ কৰিম আৰু মিত্ৰতা ধৰ্ম পালন কৰা নাই সেই কথাটো ধৰ্ম পালন কৰা দল নহয় বুলি আমি অনুভৱ কৰোঁ বিপিএফ দলে বা আমি সাধাৰণ কৰ্মকৰ্তা বুজাবুজি কৰি বিজেপিক এৰি দিছে এই কথাটো আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি জানিব পাৰিছোঁ কিন্তু কথাটো সত্য নে অসত্য আমি এতিয়ালৈ গম পোৱা নাই কিন্তু আজি আমাৰ ইয়াত কাৰ্যনিৰ্বাহক সভা হৈছে এই কাৰ্যনিৰ্বাহক সভাত ইতিমধ্যে আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে টংলা সমষ্টিত আমি কোনো কাৰণত আমি বিজেপিক এৰি নিদিওঁ গতিকে আমি সন্মানীয় হাগ্ৰামা মহিলা ডাঙৰীয়া আমাৰ বিটিচি চিফ আমাৰ দলৰ সন্মানীয় সভাপতি তেখেতক আমি আজি অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ এই টংলা সমষ্টিটো যাতে কোনো কাৰণত মিত্ৰ দলক ইয়াত এৰি নিদিয়ে আৰু এনডিএ হিচাপে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই অনুৰোধ জনাব বিচাৰিছোঁ সন্মানীয় বিজেপি সভাপতি ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ এই এনডিএ হিচাপে তেওঁলোকে আমাক সহায় কৰক বিপিএফক এই টংলা সমষ্টিত সহায় কৰক গতিকে আমি এইখিনি কথা আমি আজি এই সভাৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ এই সিদ্ধান্ত হ'ব আমাৰ এইটো মুদৈপুৰী ব্লক ইয়াৰ পিছত আমাৰ খালিংদুৱাৰ ব্লকো আছে আমি গোটেইখিনি মিলি আলোচনা কৰি পৰৱৰ্তী সময়ত আমি আকৌ সিদ্ধান্ত ল'বৰ কাৰণে আমি আগবাঢ়িম